হেল্ল' মোৰ ইউটিউব ফেমিলি আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। চ' আজি মই হাঁহৰ মাংসৰ ৰেচিপি শ্বেয়াৰ কৰিব ওলাইছোঁ আৰু এয়া মাংসখিনি আধা কেজিমান হ'ব। লগতে লৈছোঁ দুটা মিডিয়াম চাইজৰ পিঁয়াজ, এইখিনি শ্লাইচ কৰি লৈছোঁ আৰু এয়া দুখিলা কেঁচা তেজপাত। ইয়াতে দিবলৈ মই লৈছোঁ কেইটামান শুকান জলকীয়া আৰু গোটা জিৰা, এইখিনি ড্ৰাই ৰ'ষ্ট কৰি লৈছোঁ। এনেধৰণে ড্ৰাই ৰ'ষ্ট কৰি মছলাখিনি দিলে খাবলৈ বহুতেই টেষ্টি হ'ব মাংসখিনি। আৰু এয়া গৰমে গৰমে পটাত এইখিনি পিচি ল'ম, একদম মিহিকৈ বটি ল'ম। এইফালে কেৰাহীটো ভালদৰে গৰম হোৱাত 1.5 টেবুল চামুচ মিঠাতেল দি দিছোঁ। তেলখিনি ভালদৰে গৰম হ'ব দি দুটা ইলাচি, এটা শুকান জলকীয়া অকণমান ভাজাৰ পিছতে দিছোঁ কাটি ৰখা পিঁয়াজ আৰু তেজপাত। এতিয়া এইখিনি ধুনীয়াকৈ ভাজি ল'ম। যদিহে আপোনালোক মোৰ চেনেলত নতুন হয় দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। চ' এয়া চাবলৈ পাৰিছে পিঁয়াজখিনি ভাজা হোৱাৰ পিছতে এড কৰি দিলোঁ মাংসখিনি আৰু 2 মিনিটমান লৰচৰ কৰাৰ পিছতে ইয়াতে এড কৰি দিছোঁ সোৱাদ অনুসৰি নিমখ, আধা চামুচ হালধি গুড়ি। আকৌ এইখিনি ভালকৈ মিক্স কৰি ঢাকনখন দি 5 মিনিটমান ৰাখি থ'ম আৰু এইখিনি ল' ফ্লেমতে ধুনীয়াকৈ ভাজিম। আৰু এয়া চাব পাৰিছে পটাত বটি ৰখা আদা নহৰু আৰু শুকান জলকীয়া জিৰাৰ বটাখিনি এইবাৰ ইয়াতে দি দিম আৰু ধুনীয়াকৈ মিক্স কৰি দিম। পটাত বটা মছলাৰ টেষ্টটো ক'বই নালাগে। চ' মই পটাতে বটি ভাল পাওঁ আৰু এনেকৈ ৰান্ধি ভাল লাগে। এয়া চাব পাৰিছে মছলাখিনি দিয়াৰ পিছত ভালদৰে মিক্স কৰি দিছোঁ আৰু লগতে দিছোঁ এচামুচ ধনিয়া গুড়ি। এতিয়া আকৌ এইখিনি ভালদৰে মিক্স কৰি ল' ফ্লেমতে ঢাকনখন দি এইখিনি ভাজিম। আৰু আপোনালোকেতো জানে হাঁহৰ মাংস যিমানেই ভাজোঁ সিমানে খাবলৈ বহুতেই টেষ্টি হয়। আৰু হাঁহৰ মাংস আৰু জহা চাউলৰ ভাতৰ কম্বিনেশ্যনটো ক'বই নালাগে। চ' এইফালে মই ৰান্ধি আছোঁ জহা চাউলৰ ভাত আৰু এয়া মাংসখিনি চাব পাৰি যে প্ৰায় আধা ঘণ্টামান মই ল' ফ্লেমতে একেবাৰে পানী ব্যৱহাৰ নকৰাকৈ এইখিনি ভাজি আছোঁ। এইবাৰ ইয়াতে দি দিম ডাঙৰকৈ কাটি ৰখা আলু, যিহেতু হাঁহৰ মাংস সিজোতে বহুত সময় লাগে। চ' আলুখিনি মই ডাঙৰকৈ দিছোঁ। এইবাৰ 5 মিনিটমান আলুখিনি মাংসখিনিৰ লগত ভাজি ল'লোঁ আৰু ইয়াতে দি দিম জোখমতে পানী দি এইখিনি ল' ফ্লেমতে ঢাকনখন দি সিজিবলৈ দিম। আৰু এয়া চাব পাৰিছে এইখিনি ধুনীয়াকৈ উতলিছে। এইখিনি সময়তে আপোনালোকে গৰম মছলা দি দিব পাৰে, মই বাৰু দিয়া নাছিলোঁ। আৰু এয়া চাব পাৰিছে মাংস আৰু আলুখিনি খুব ধুনীয়াকৈ সিজি গৈছে আৰু মই বহুত বেছি জোল কৰা নাই। জহা চাউলৰ লগত এনেকৈ কমকৈ গ্ৰেভি দি মোৰ খাবলৈ বহুতেই ভাল লাগে। চ' কমকৈ গ্ৰেভি ৰাখিছোঁ আৰু এয়া হাঁহৰ মাংস ৰান্ধি ৰেডি হৈ গৈছে। খুবেই টেষ্টি হৈছে খাবলৈ, আপোনালোকেও এনেকৈ ৰান্ধি খাই চাব পাৰে। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদিহে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আৰু এয়া গৰম গৰম ভাত আৰু লগত হাঁহৰ মাংস। আৰু আপোনালোকে মোক ইনষ্টাগ্ৰাম আৰু ফেচবুকতো ফ'ল' কৰিব পাৰে। ইনষ্টা ইউজাৰ নেম চিনুজ কিটচেন অফিচিয়েল আৰু ফেচবুক চিনুগৰ ডেছক্ৰিপশ্যনত লিংক আছে, তাতে গৈ আপোনালোকে মোক ফ'ল' কৰিব পাৰে। আজিলৈ আহিছোঁ, বাই।